নমস্কাৰ সকলোলৈকে মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি একদম জুইশালৰ পৰা ষ্টাৰ্ট কৰি দিছোঁ দেই। মানে ভাত ৰান্ধিবলৈ লৈছোঁ। জুই ধৰোঁ দেই। পলিথিন জিন্দাবাদ, চিপছৰ পেকেট, তাৰপিছত বিস্কুটৰ পেকেট জিন্দাবাদ নেকি? সেইবোৰ গোটাই গোটাই থৈ দিওঁ আৰু জিন্দাবাদটো কেৰাচিন তেল নাইকিয়া হ'ল যেতিয়া এতিয়া পলিথিন জিন্দাবাদ। তুমি জিলমিল ভাজি খাবা নাই? নাখাওঁ। খাবা অকণমান, এইবোৰ ভালহে বস্তুবোৰ খালে। এইবোৰ বস্তু খালে ভাল অ' সাৰ চাৰ নিদিয়া বস্তু। এতিয়া বইল হৈ থাক। তাৰপিছত কালি যে কৈছিলোঁ মানুহ এঘৰৰ পৰা জিলমিল আনিছিলোঁ বুলি, এয়া সৰু আলুগুটি আৰু জিলমিল শাক ভাজিম। তাৰপিছত এইফালে বেঙেনা দুটা তাৰে হয়, তেওঁলোকে দিয়া আলু এয়া জুইতে পুৰিম। মই আকৌ জিলমিল ভাজি নাখাওঁ। তোমাক বেলেগ কিবা এটা বনাই দিম। অকণমান খাবা আৰু অকণমান খাব লাগে, অভ্যাস কৰিবা অকণমান অকণমান খাই দেই। পাপা আকৌ ফেভৰেট নহয়, বেঙেনা পিটিকা, তাৰপিছত জিলমিল ভাজি। তোমাক ভাজি অকণমান বেলেগ বনাই দিম, নহ'লে কণী এটাকে ভাজি দিম নি? ভাজিও লাগিব। ভাজিও লাগিব, হ'ব তেতিয়া। কণী নাখাওঁ। পিটিকাও নোখোৱা নহয়, বেঙেনা পিটিকা? কালি একদম ময়ো নামি গৈছোঁ নহয় ছিঙিবলৈ জিলমিল দেখি। কৰি আছা নে ভিডিঅ'? বেয়া জ্বলিছে। কি বেয়া জ্বলিছে? ভাল জ্বলিছে। বেয়া জ্বলিছে। কেইডালমান থৈ আহিছোঁ, সেইকেইডাল অকণমান লেৰেলিয়ে যাবগৈ, সৰহ হ'ব নহয় আকৌ। তুমি নোখোৱাই? মই নাখাওঁ। মই পাপাইহে খাম অকণমান। ৱাও, গ্ৰীণ ধুনীয়া। জিলমিলকেইডাল কটালৈকে দাইলটো বইল হৈয়ে যাব, পটককৈ হয় নহয় জুইত। গেছতহে হেৰি হয়, সময় লাগে অকণমান। বেঙেনাকেইটা কিমান ডবল ডবল দেখিছা নাই? ফ্ৰেছ নাই লগা। কি বেঙেনাকেইটা? ডাইৰেক্ট ছিঙি আনিছে এক মোনা কৰি। এইবোৰ সাৰ চাৰ নিদিয়া বস্তুবোৰ এনেকুৱাই লাগে দেখিবলৈ। সাৰ দিয়াটোহে কিবা কিবি দৰৱ চৰব দি থোৱাটোহে একদম জিলিকি থাকে, চাইন কৰি থাকে। সেইটো ছিঙাৰ পিছতে হেৰিয়ে হৈ যায়, লেৰেলিয়ে যায়। এইকেইটা দেখিছা নাই? সৰু আলুগুটিও কৰি থৈছে, এয়া সানিব হোৱা নাই, মানে দিয়া দেৰি হ'ল। তাৰপিছত জাতিলাও লাগি আছিলে, আমি যোৱা আগদিনা কোনোবা বেপাৰী গৈছিলে বোলে, আনিলে। এনেকৈ চব কৰে আৰু, অকল নিমখকণহে কিনি খায় বোলে। বুজিছা নাই? অকল নিমখকণহে কিনি খায়, বাকী চব নিজৰ ঘৰৰে বস্তু। ফ্ৰেছ বস্তু খোৱা মানুহ। আমাৰ আকৌ অকল চাউলকেইটা বাদে চব কিনা। সিহঁতৰ চাউলো ঘৰৰ, আনকি মচুৰ দাইলৰ খেতিও কৰিছিলে বোলে। তাৰপৰা এইবছৰ মচুৰ দাইল খেতি নকৰিলে, এইবছৰ মাটিমাহ কৰিছে, তাৰপিছত মগু কৰিছে। সেয়া বস্তাত অলপ বিকিও আকৌ বস্তাত ভৰাই থৈছে অলপ। মই জলপান খাবলৈ মাতোতে সুধিছোঁ, এয়া বোলো ধান নে কি? তাৰপিছত বোলে এয়া হেৰি দাইল। মানে বিক্ৰী কৰিলেও নিজৰ বছৰটোলৈ খাবলৈ
বস্তাত ভৰাই দিছে সেইটো কথা কিমান ভাল লাগে চোৱাচোন নিজৰ যিটো বস্তু খাবলৈ মন যায় আজি বোলে আমুকটো বস্তুকে বনাম সেইটো ডাইৰেক্ট ছিঙি আনি বনাই কিমান ভাল লাগে হয়নে हम लोग तो हम लोग रोकी गला जे অসমীয়াত হিন্দী মাৰি দিছে পুৰা तो हम लोग जिलमिल को क्या कहते हैं हिंदी में जिलमिल साग जिलमिल जिलमिल साग तो हम लोग जुई के पास बैठे हुए हैं जुई के जुई के पास आ गए जो भी हो जो भी हो हम लोग आग के पास बैठे हुए हैं क्या करने के लिए अब खाना पकाने के लिए हाँ खाने तो ये देखिए है ना यस यस ओ हाफ पेंट पिন্ধি আছে তলত দেখছে মায়ে দি দিবা দেই এখন দি আছে এতিয়া এয়া হৈ গ'ল আৰু জিলমিল শাকো কাটি আছে দাইলো বইল হৈ গৈছে হৈ গৈছে য়েছ ओ झिलमिल শাকখন চামনে ধুনীয়া লাগিছে হয়নে झिलमिल শাকখন सबसे फ्रेश फ्रेश লাগিছে দেই সেইখন ফ্ৰেছ কাৰণে ফ্ৰেছ লাগিছে আকৌ কি মানে ফ্ৰেছ কাৰণে ফ্ৰেছ লাগিছে এইকেইটাও ফ্ৰেছ এইকেইটা ফ্ৰেছ লগা নাই সেইকেইটা মানে কালাৰটো তেনেকুৱা যে এয়া আকৌ গ্ৰীণ মানে সেউজীয়া সেউজীয়া যে সেইকাৰণে ভাল লাগিছে চক বেগেনাকেইটা কেনেকুৱা লাগিছে মই কৈছোঁ পাউডাৰ লগাই থোৱা নিচিনা লাগিছে তোমাক ক'লো কি মই মানে সাৰ নিদিয়া বস্তুবোৰ দেখাত তেনেকুৱাই লাগে কিন্তু যিবোৰ মানে সাৰ দিলে বস্তুটো ডাঙৰ কৰে ন একেৰাতিতে ডাঙৰ কৰে যে কিছুমান সেইবিলাক মানে হেৰি হয় সেইবিলাক দেখাত একদম জিলিকি থাকে চাইনিং কৰি থাকে কিবা দৰৱ দিয়ে সেইকাৰণে সেইবোৰ ভাল লাগে দেখিবলৈ কি মচুৰ বইল সনা 1 2 3 এইখন আকৌ হেৰি কৰি নিবগৈ লাগিব নহয় ৰ'বা মা বাই 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 ময়ো হৈছোঁ ইউটিউবাৰ মিনি ইউটিউবাৰ হ'ল বাই মই মা ভাগৰ ইউটিউবাৰ জুনিয়ৰ কথা পাতি থাকোঁতে জুই নুমাই গৈছিলে কমেণ্ট কৰি জনাব দেই কমেণ্ট কৰি জনাব দেই আৰু এইটোও জনাব কি আগতে যে সুধিছিলোঁ মোক চাই বেছি ভাল লাগে নে মাক চাই বেছি ভাল লাগে মই জানো বাৰু মোকে চাই বেছি ভাল লাগে হ'লেও কমেণ্ট কৰি জনাব আৰু হয় নেকি বাইদেউ নহৰুটো গুচাই লৈছোঁ নহৰুৱেদি তেল মাৰিলেহে ভাল লাগে আকৌ জিলমিল শাক হয়নি নহৰু পিঁয়াজ দি তেল মাৰিলে ভাল নালাগে নহৰু দিলেহে ভাল লাগে আচ্ছা নহৰু দি তেল মাৰি দিলে একদম ধুনীয়া ধুনীয়া গোন্ধায় ভিডিঅ'টো মই এডিট কৰিম দেই আলুটো কৰোঁতেহে টাইম লাগিব পাই বেঙেনাকেইটা বাৰু পটককৈ হ'ব পাপাই আকৌ ফোন কৰিলে নহয় ভাত হ'ল নি বুলি আলুটো ভৰাই থৈ দিওঁ নেকি চাইডতে কিবা এই উঠি যাবলৈ মন যায় এডাল হ'বনে সৌ মানে নুমাই গৈছে তেনেকৈ নিদিয়ে এনেকৈ চিধাকৈ দিয়া মানে এইটো চাইডে দিয়া এনেকৈ উল্টাকৈ নিদিয়ে আচ্ছা মই কাম কৰিলোঁ দেই সেইটো চাইডে
খৰি পুৰিব নাপায় উল্টা চাইডে এনেকৈ এনেকৈ চিধাকৈহে দিব পাৰে কিবা কিবা কোৱা আকৌ মইহে কৈ আছোঁ বুজিলা কথাটো অঁ ইয়াতে নহৰু দি মাৰি ল'ম পিঁয়াজটো এনেইহে আনিলোঁ অঁ কক এইটো ককত দিয়ক মই কি কৰিলোঁ আকৌ মই তোমালৈ চাই থাকোঁতে তেল পকিলে বুলি ভাবিছিলোঁ সানি ল'ব লাগিব বেঙেনাটোত মিঠাতেল অকণমান সানি লওঁ যাতে চাগে হেৰি চাই লওঁ বেয়া চেয়া আছে নি অকণমান ফালি লৈছোঁ বেয়া থাকে নহয় আকৌ সেইকেইটা বাৰু বেয়া নহয় তথাপি আৰু পিটিকা বেয়া এইটো দি দিওঁ ৰ'বা দুইটাই দি দিছোঁ বেঙেনাকেইটা বাৰু পটককৈ হ'ব এই আলুটোহে হেৰি হ'ব টাইম লাগিব এইটো ভৰাই থওঁ সেইকাৰণে আলু বেঙেনা পিটিকা এতিয়া হৈ থাকিব ৰ'দ অকণমান ওলাইছে কাপোৰকেইটাও ধুবলৈ আছে তোমালৈ আকৌ ভাজি বনাবলৈ আছেই নহয় বেঙেনা আলু ভাজিলত জুইকুৰা অকণমান হেৰি হৈ গৈছে নমাই গৈছে ইয়াৰ বাই স্কুটি পোৱা খবৰ এটাও ল'বলৈ আছে সিজিলে সিজিছে জিলমিল ভাজি আৰু বইল দাইল হৈ গ'ল বাৰু এতিয়া আকৌ ভিতৰলৈ আহিলোঁ ডিম আমলেট কৰোঁ বুলি ছোৱালীজনীয়ে জিলমিল ভাজি নাখাওঁ বুলি কৈ আছে আৰু আমালৈও এটা আমলেট কৰিলোঁ আৰু পিঁয়াজ দি দিওঁ জলকীয়া দিম নাই এনেকুৱা ধৰণৰ মানে পাত শাক চব ভাজিবিলাক বনালে মানে ছোৱালীজনীৰ কাৰণে বৰ সুবিধা হয় তাই এইবিলাক খাবলৈ মন নকৰে আকৌ এক্সট্ৰাকৈ কিবা নহয় কিবা এটা বনাই দিবলগীয়া হয় তাইক ভাজি বনাই দিম বুলি কৈছিলোঁ ভাজি নবনালোঁ বাৰু কালিৰে মাংস অকণমানো আছিলে তাইক সেয়াকৈ গৰমাই দিম বুলি ক'লোঁ আৰু ডিম এটা আমলেট কৰি দিলোঁ আৰু তেনেকৈয়ে তাইক দি দিওঁ বুলি কৈছোঁ হ'ব বুলি কৈছে সেইকাৰণে ভাজি নবনালোঁ আৰু
ডিম অমলেট কৰিও হৈ গ'ল বাৰু। এতিয়া জুইত যে বেঙেনা আলু পুৰিছিলোঁ সেয়া আনি লৈ বেঙেনা পিটিকা অকণ কৰি ল'ম। তাৰপিছত ভাতকেইটা দিব পৰা হ'ব আৰু। বেঙেনাকেইটা গুচাই লৈছোঁ, আলুটো গুচাই ল'লোঁ বাৰু। গুচাই লৈ এতিয়া বেঙেনাকণ পিঁয়াজ অকণমানো দি দিছোঁ, কেঁচা জলকীয়া, মিঠাতেল, নিমখ এনেকৈয়ে সেই পিটিকি ল'ম বেঙেনা পিটিকাকণ। তাৰপিছত আমাৰ খানা আজি ৰেডি হৈয়ে গ'ল আৰু দেই। জিলমিল ভাজি, বেঙেনা আলু পিটিকা, তাৰপিছত ডিম এটা অমলেট, আৰু ছোৱালীজনীক আকৌ মাংস অকণমানো আছিলে কালিৰে অনা, সেয়াও দিলোঁ। আমাৰ খানা আজি এয়াই। এতিয়া খাই লওঁ আৰু আমি। খাই উঠিলোঁ বাৰু। খাই উঠিয়ে বাচন ধোৱাই নাই। ছোৱালীজনী আৰু মানুহজনক ইফালে পঠাই লৈছোঁ, মানে ছোৱালীজনী পৰীক্ষা পালেহি, বছৰেকীয়া পৰীক্ষা পালেহি। তাই অংকৰ মানে টিউশ্যন তেনেকৈ দিয়া হোৱা নাই। পৰীক্ষাৰ সময়ত তাইৰ পেহীয়েকে চাই দিয়ে অকণমান, সেইকাৰণে তাই পেহীয়েকৰ ওচৰত সেই অংক শিকিবৰ কাৰণে গৈছে। তাইৰো বাৰু পঢ়া শুনা কাম থাকে, সেইকাৰণে সকলো সময়তে চাই দিব নোৱাৰে। পৰীক্ষা সময়তে আৰু অকণমান তাইক চাই দিয়ে। আৰু আজিৰ মোৰ ভিডিঅ'টো ইমানেই আছিল। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। আজিলৈ আহিলোঁ দেই, বাই বাই।